নৱজিৎ ভ্লগছ বুলি তেওঁৰ এটা হেৰি আছে, তাৰ নামটো নৱজিৎ চহৰীয়া। তেওঁ কলাই গাঁৱৰ ল'ৰা। তেওঁ এতিয়া মোবাইলটো অফ কৰি থৈছে। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আজি আমি কথা পাতিম শ্ৰী ৰঘুপতি চিনেমাখনৰ বিষয়ে। বহুতে হয়তো চিনেমাখন ৰেকৰ্ডিং কৰিছে। তাৰ ভিতৰত এজন যুৱকে চিনেমাখন ৰেকৰ্ডিং কৰি ইউটিউবত আপলোড কৰি বিপদত পৰিছে। চিনেমাখনৰ প্ৰায় 1 ঘণ্টা 30 মিনিটৰ ক্লিপ এটা নৱজিৎ নামৰ এজন ইউটিউবাৰে তেওঁৰ নিজৰ ইউটিউব চেনেলত আপলোড কৰি বিপদত পৰিছে। চিনেমাখন আপলোড হোৱাৰ পিছত অভিনেতা ৰবি শৰ্মাই ইয়াৰ ওপৰত কি মন্তব্য কৰিছে এবাৰ চাই লওঁ আহক। এই নৱজিৎ ভ্লগছ বুলি তেওঁৰ এটা হেৰি আছে, তাৰ নামটো নৱজিৎ চহৰীয়া। তেওঁ কলাই গাঁৱৰ ল'ৰা। তেওঁ এতিয়া মোবাইলটো অফ কৰি থৈছে। আমি মোবাইলটো ট্ৰেক কৰিবলৈ মানে হেৰি তেওঁক মানে লোকেলি তেওঁক বিচাৰিবলৈ চেষ্টা চলাই আছে পুলিচে। আমি অলৰেডি FIR দি থোৱা আছিলে, DGPলৈ ডাইৰেক্টলি দি থোৱা আছিলে, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ চাম। এতিয়া তেওঁ মানে গোটেই চিনেমাখন প্ৰায় 1 ঘণ্টা 23 মিনিটমান তেওঁ আপলোড কৰিছে। গতিকে দিছ ইজ ক্ৰিমিনেল অফেন্স, এইটো এটা ক্ৰিমিনেল অফেন্স। 1 ঘণ্টা 23 মিনিট সময় দিয়া হৈছে। গতিকে এইটোৰ মানে এটা সাংঘাতিক তেওঁ অপৰাধ কৰিছে। আৰু তাত তেওঁ ওপৰত লিখিছে যে হেৰি আপলোড কৰিছোঁ, চৰি এনেকৈ লিখি থৈছে ওপৰত। আৰু তলত তেওঁ দিছে যে যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকে, যিমান পাৰে আপোনালোকে মানে নিজে চাওক চিনেমাখন, খালি ৰিপৰ্ট নকৰিব দেই প্লিজ, এনেকুৱা নিচিনা কথা কিছুমান লিখি পেলাই। এইটো মানে একদম ফাউল ইণ্টেনশ্যন, এইটো ফাউল ইণ্টেনশ্যন। আৰু এনেকুৱা মানুহ একচুৱেলি শাস্তি হ'ব লাগে। অভিনেতা ৰবি শৰ্মাৰ এই মন্তব্যৰ পিছত নৱজিতে নিজৰ ইউটিউব চেনেলৰ যোগেদি সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছে। লগতে নিজৰ ভুলৰ কাৰণে অভিনেতা ৰবি শৰ্মাদাক ক্ষমাও খুজিছে। আহক চাওক তাৰ এটা সৰু ক্লিপ। নমস্কাৰ, মই নৱজিৎ চহৰীয়া। তো আপোনালোক সকলোৱে গমে পাইছে যে মই ইতিমধ্যে এটা ডাঙৰ ক্ৰাইম কৰি পেলালোঁ। তো মই ভবা নাছিলোঁ যে এনেকুৱা কৰিলে এনেকুৱা হ'ব। তো মই নিউজ বহুত কমকৈ চাওঁ, যাৰ কাৰণে আজি গম নাপালোঁ যে ৰঘুপতি চিনেমাখন ইউটিউবত আপলোড কৰাৰ কাৰণে যে আজি মোক কেছ হ'ব বা জেল হ'ব। তো মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। আচলতে মই এনেকুৱা কৰাৰ কাৰণ এটাই, তো মই মানে মোৰ ইউটিউব চেনেলটো গমে পাইছে যে ভিউজ নাহে। আপোনালোকে হয়তো নিশ্চয় চাইছে মোৰ ভিডিঅ'বিলাক, এতিয়া চেনেলটো চাইছে আপোনালোকে খুচৰি, মই গম পাইছোঁ। কিন্তু তাতে দেখিছে আপোনালোকে ভিউজ একো নাহে। তো মই ভিউজৰ আশাতে মই চিনেমাখন মানে ভিডিঅ' কৰি আপলোড কৰিছিলোঁ। তো বেলেগ একো কোনো কাৰণ নাই। আৰু মই সৰু ল'ৰা, ইমান মোৰ কোনো ডাঙৰ মানুহৰ লগত হাতো নাই বা কাৰো লগতে একো নাই মোৰ, বাছ লগৰ লগতে যি কৰোঁ। তো মই চিনেমাখন ড্ৰিম হলৰ পৰা মই চাব যাই কেনে ভিডিঅ' কৰি আনিছিলোঁ হয়। তো মই ঘৰৰ মানুহক দেখাম বুলিয়ে ভাবিছিলোঁ, কিন্তু লগবিলাকে ক'লে যে ইউটিউবত আপলোড কৰি চা, ভিউজ আহিব বা কিবা হ'ব এনেকৈ কৈছিলে। তো তাৰ কাৰণে মই লগৰবিলাকৰ কথা শুনি যোৱাকালি মই প্ৰথমতে আপলোড কৰিছিলোঁ, আনলিষ্ট কৰি থৈ দিছিলোঁ যে কোনোৱে যাতে নাপায়। তো মানে যিবিলাক মোৰ লগে চোৱা নাই তেওঁলোকে চাব আৰু। তাৰপিছত তেনেকৈ থৈ দিছিলোঁ, কিন্তু লগবিলাকে যোৱাকালি ৰাতি ক'লে যে দি চাওঁ একো নহয়। তো মই তেনেকৈ পাব্লিক কৰি দিলোঁ। দিয়াৰ কাৰণে ৰাতিটোৰ ভিতৰতে এইবিলাক ঘৰৰ মানুহেও জানে যে মোৰ অলপ ব্ৰেইনটো অলপ পাতল। তো মই কি কৰোঁ নিজে নাজানো। তো আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, মোক ক্ষমা কৰি দিয়ক, এনেকুৱা ভুল আৰু জীৱনত নকৰোঁ প্লিজ কৈছোঁ। আৰু আপোনালোকক ভৰিত ধৰিছোঁ, ক্ষমা কৰি দিয়ক।